আপুনি আপুনি কৈছিলে নহয় মই আপোনাক ক'তো ফুৰাব নিনো এতিয়া লৈ গৈছো নে ফুৰিবলৈ থেংক ইউ থেংক ইউ ইমান চিৰিয়াছ কথা এটা আবাই মই পাতি আছো তাৰ মাজতে জপককে জাপ মাৰি আহি পেলাই কি কৈছে কি কি বুলি কৈছিলে কওকচোন মই ক'লো গাড়ীবিলাক ৰাস্তাৰ ফালে মূৰ কৰি ৰাখিব নালাগে আবা আমাৰ মানে ডাঙৰ ট্ৰাক চাকবিলাক আছে যে ট্ৰাক চাকবিলাক ৰাস্তাৰ ফালে মূৰ কৰি ৰাখিব নালাগে ভিতৰৰ ফালে ৰাখিব তেতিয়া ধৰক এনে আৰু এনেকুৱাতো আজিলৈকে হোৱা নাই পাথৰ চাথৰ কোনোবাই মাৰি দিব পাৰে সেইটো কাৰণে ভিতৰৰ ফালে গ্লাছটো ৰাখিব ছেভ হৈ থাকিব তেতিয়া কি কৈছে আনচাৰ তেওঁ আনচাৰ আহি পেলাই জাপককে কি কৈছিলে কওকচোন মই মানে কপাহত গোল কৰি গুটি থৈ দিছোঁ কপাহৰ গুটি থৈছে কপাহৰ কেনেকে গুটি থৈছে। ক'ত থৈছে এতিয়াই মানে চিমেণ্টত মানে গোল কৰি কপাহত থৈ দিছোঁ ইমান বদমাছ এইবিলাক কথা কোনোবাই পাথৰ মাৰিব কৈছে তেওঁ কৈছে কি ভালকে উল্টা পুল্টা কৰিছে এতিয়া তেওঁ কৈছে কি মৌ বোলে কপাহৰ গোল কৰি থৈছো বোলে কপাহৰ গোল কৰি ক'ত থৈছে বোলে তিয়াই থৈছো বোলে ক'ত তিয়াই থৈছো চিমেণ্টত তিয়াই থৈছো বোলে সিহঁতকো মাৰি দিম বোলে যি মাৰে বোলে তেওঁ ৰখি থাকিব কপাহৰ গুটি মাৰিবলৈ জান নানীৰ নামটো কি এনবি এনবি মানে কি কি নানী বুদ্ধু নানী বুদ্ধু নানী বুদ্ধু এনবি মানে নানী বুদ্ধুৰ নাম দিছে